পৰিৱেশ সলনি কৰিবলৈ কোনোবা ওলাই আহিব লাগিব আৰু সেইবাবে মই ওলাই আহিছো। মোৰ এই যাত্ৰা কঠিন, মই জানো এই যাত্ৰা সহজ নহয়, কাৰণ সকলোৱে যেতিয়া সুবিধাবাদৰ পক্ষত স্থান লয়, সকলোৱে যেতিয়া স্থিতাৱস্থাৰ পক্ষত স্থান লয়, শাসকৰ লগত খোজ মিলাই চলে, তেনে এটা অৱস্থাত এনে কণ্টকাকীৰ্ণ পথ লৈ যাবলৈ নিশ্চয় দূৰলৈ যাব লাগিব, নিশ্চয় কষ্টৰে যাব লাগিব, কিন্তু মই যাম। সেই দূৰ, সেই কষ্ট, সেই বাধা বিঘিনি অতিক্ৰম কৰি মই এই সুবিধাবাদৰ বিপৰীতে আস্থাৰ ৰাজনীতিৰ পথাৰখনত খোজ দিব বিচাৰিছো। ঘৃণা, বিদ্বেষ, হিংসা, বিশৃংখলতাৰ ৰাজনৈতিক পৰিৱেশটোৰ বিপৰীতে মই আস্থাৰ ৰাজনীতি কৰিব বিচাৰিছো, বিশ্বাসৰ ৰাজনীতি কৰিব বিচাৰিছো। এই ঘৃণা বিদ্বেষৰ পৰিৱেশত মই প্ৰেম আৰু ভালপোৱাৰ ৰাজনীতি কৰিব বিচাৰিছো। মানুহে মানুহক ভালপোৱাৰ ৰাজনীতি কৰিব খুজিছো। হাতে হাত ধৰি সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে প্ৰতিটো স্তৰৰ মানুহক একে লগত সমান খোজেৰে আগবঢ়াই লৈ যোৱাৰ ৰাজনীতি কৰিব বিচাৰিছো। মই অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো এনে এটা অৱস্থালৈ যোৱাটো বিচাৰিছো য'ত সকলো সমস্যাৰ সমান খোজেৰে আগবঢ়াই লৈ যোৱাৰ ৰাজনীতি কৰিব বিচাৰিছো। উত্তৰ প্ৰজন্মৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো এনে এটা অৱস্থালৈ যোৱাটো বিচাৰিছো য'ত সকলো সমস্যাৰ সমান খোজেৰে বিশ্বাসৰ ৰাজনীতি কৰিব বিচাৰিছো। কথাবোৰ আলোচনা হ'ব, য'ত শিক্ষাৰ কথা আলোচনা হ'ব, স্বাস্থ্যৰ কথা আলোচনা হ'ব, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কথা আলোচনা হ'ব, ব্লিংকিট জমেটত কাম কৰা ল'ৰাজনৰ পৰা খেতি কৰা মানুহজন, স্বাৱলম্বী হ'বলৈ চেষ্টা কৰি থকা প্ৰতিজনী ছোৱালী, প্ৰতিটো ল'ৰাৰ সমস্যাবোৰ, আমাৰ গৃহিণীসকলৰ সমস্যাবোৰ, শিক্ষিত প্ৰজন্মৰ, নৱ প্ৰজন্মৰ সমস্যাবোৰ কিদৰে সমাধান হ'ব তাৰ কথা আলোচনা হ'ব। কেৱল ইজনে সিজনক গালি পাৰি হিংসাৰ নামত, ধৰ্মৰ নামত, জাতি ধৰ্মৰ নামত বিভাজনৰ ৰাজনীতিৰ বিপৰীতে শংকৰদেৱ গুৰুজনাই দেখাই থোৱা বাটেৰে আৰু বাণীৰে সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে হাতে হাত ধৰি একতাৰ ৰাজনীতি কৰিব বিচাৰিছো। এই ৰাজনৈতিক ক্ষেত্ৰত মই জানো যে আজিৰ প্ৰজন্মই বিচৰা ৰাজনৈতিক ক্ষেত্ৰখন হয়তো মই ভবাৰ দৰে হয়। অন্ততঃ জেন জি, জেন আলফাৰ যুগত আমি পুৰণিকলীয়া ঘৃণাৰ কথা কোৱা, পুৰণিকলীয়া চিন্তাৰে বৰ্তি থকা মানুহবোৰক সমূল অংশে আঁতৰাই আজিৰ প্ৰজন্মই অসমৰ, ভাৰতৰ ৰাজনীতি কেনে হোৱাটো বিচাৰে তাক প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। তাক প্ৰত্যাহ্বান জনাই এক নতুন ৰাজনৈতিক ধাৰাৰ সৃষ্টি কৰিব পাৰিব লাগিব। আৰু মই ভাবো যে মই যি বাটেৰে খোজ লৈছো, যদি মই তাত 1% সফল হওঁ, উত্তৰ প্ৰজন্ম অন্তত ওলাই আহে, মোৰ লগত যদি আজি 5 জন আহে, সেই 5 জনৰ পৰা 10 জন হ'ব, 1000 জন হ'ব, লাখ জন হ'ব, আৰু এই ব্যৱস্থাটোৰ পৰিৱৰ্তন হ'ব। মোৰ বাবে ৰাইজেই অভিভাৱক, ৰাইজেই মোৰ পথ প্ৰদৰ্শক। মোৰ হাতত কোনো টকা পইচা নাই। মই টকা পইচা দি টকাৰ অংকৰে ভোটৰ ৰাজনীতি কৰিব নিবিচাৰো। এই অৰ্থ সৰ্বস্ব ৰাজনৈতিক ব্যৱস্থাটোৰ সন্মুখত প্ৰত্যাহ্বান হৈ থিয় দিব বিচাৰো। হাতে হাতে টকা বিলোৱাৰ ৰাজনীতি, বিয়া সবাহ সকামত ধন দিয়াৰ ৰাজনীতি, প্ৰতিটো ব্যৱস্থাত ধন দিয়াৰ ৰাজনীতিৰ বিপৰীতে সমস্যা সমাধানৰ ৰাজনীতিহে মই কৰিব বিচাৰো। মই সমস্যাৰ কথা কম, তাৰ সমাধানৰ কথা কম। টকা বিলাই মানুহৰ মন ভাল লগোৱা ভোট বেংকৰ ৰাজনীতিৰ কথা মই নকওঁ। সমাজৰ মানুহে ভুগি থকা সমস্যাবোৰ সমাধানৰ প্ৰকৃত পথ কিদৰে ওলাব মই সেয়া কথা কম। আৰু মই বিচাৰো মোৰ দৰে শিক্ষিত প্ৰতিজন মানুহে তেনে এক
দেউতাই কোৱা বাটেৰে আমি খোজ ল'ম অসমীয়া জাতিয়ে যিদৰে সেইসকল মানুহক মৰম দিলে মই ভাবো যে অনাগত দিনত জাতিৰ বাবে সৰ্বস্ব ত্যাগ কৰি উজাৰি দি কষ্ট কৰিব খোজা মানুহক মৰম দিব গতিকে মোৰ ক'বলগীয়া এইখিনি